Hello everyone, ৰাতিপুৱা বিছনাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। যোৱাকালি ইভিনিং হাজবেণ্ডৰ লগত সৰু এটা ইনচিডেণ্ট হৈ গ'ল। সৰু বুলি ক'ব নোৱাৰি আৰু ডাঙৰে হয়। কথাতে কয় নহয়, বেয়াখিনি হ'ব লগা থাকিলে কি চিকেন লাগে, আৰু কাৰ কেতিয়া বেয়া সময় আহে কোনেও নাজানে। দিনটো ইমান ধুনীয়াকৈ গ'ল, কিন্তু ইভিনিং ঘৰ অহাৰ পিছত কিছু সময় থকাৰ পিছত নিজৰ ঘৰতে উজুতি খাই তেওঁৰ ভৰিখন, ৰাইট ছাইডৰ ভৰিখন ভাঙি থাকিলে। দৌৰাদৌৰিকৈ ড্ৰাইভাৰ এজন মাতি পাঠশালা মেটাৰনিটি বুলি এখন ইমাৰ্জেঞ্চি হস্পিটেল আছে, তাত লৈ গ'লোঁ। আৰু তাত লৈ গৈ ডক্টৰে ফাৰ্ষ্ট টাইম এক্সৰে কৰি ল'ব দিলে, আৰু এক্সৰেত ৰিপৰ্টটো বেয়া আহিল। মই যিটো ভবা নাছিলোঁ তাৰ বিপৰীতহে আহিল। ভৰিখনৰ পাতেখন, ৰাইট ছাইডৰ ভৰিখনৰ পাতেখন ভাঙি থাকিলে। এয়া ডক্টৰে প্লাষ্টাৰ কৰি আছে। নৰ্মেল প্লাষ্টাৰটো কৰিলে 45 দিন থাকিব লাগে বুলি ক'লে, আৰু এটা প্লাষ্টাৰ আছে ডাবল প্লাষ্টাৰ বুলি, সেইটো কৰিলে বোলে 21 দিনতে ঠিক হয় বুলি কৈছে আৰু ডক্টৰজনে, নাজানো আৰু। চ' আমি সেইটোৱে কৰি দিলোঁ, ডাবল প্লাষ্টাৰটোৱে কৰি দিলোঁ, কাৰণ ইমান দীঘলীয়াকৈ বহি থাকিব লাগিলে ঘৰৰ মুৰব্বীজন অলপ চলিবলৈ অসুবিধা হ'ব। আৰু ভগৱানক এয়া প্ৰাৰ্থনা কৰিছোঁ যাতে মানুহজন সোনকালে সুস্থ হৈ উঠে। আৰু পাপাৰ কি হৈছে চোৱাচোন, পাপাৰ কি হৈছে, পাপা কান্দি আছে চোৱাচোন। এয়া প্লাষ্টাৰ কৰা হোৱাৰ পিছত মানুহজনক এনেকৈ বেডতে শুৱাই থৈছে, কিবা ইনজেকশ্যন দিব লগা আছে বোলে। আৰু ময়ো তেওঁৰ কাষতে অকণমান বহি তেওঁক কিবা কিবি বুজাই আছোঁ আৰু অকণমান সান্তনা দিলোঁ। এতিয়া ৰাতি 1:30 বাজিছে, আৰু মই ইয়াত টিকেট কাউণ্টাৰত আহি বিলবোৰ লৈ ল'লোঁ, আৰু ডক্টৰৰ কামো সম্পূৰ্ণ হ'ল, আৰু ডক্টৰে মানুহজনক এতিয়া ঘৰলৈ লৈ যাব পাৰিম বুলি কৈছে।